তোমাৰ সুখৰ বাবে, যি তোমাৰ পৰা আঁতৰি থাকিবলৈও কুণ্ঠাবোধ নকৰে। বিশ্বাস কৰা, তেওঁতকৈ ভাল আৰু কোনেও তোমাক পাব নোৱাৰে। অপেক্ষা তেওঁ কৰে যি মনৰ পৰা ভাল পায়। জীৱনত সুখী হ'বলৈ মোক বিশেষ একো নালাগে। মা দেউতাক সুখেৰে ৰাখিবলৈ হাতত এটা সৰু চাকৰি আৰু সদায় সাহস দিবলৈ কাষত তুমি। টোপনিৰ ওপৰতনো কি অভিমান কৰিবা? কাৰণ দোষী আচলতে সেই চেহেৰাটোহে যি মোক শুবলৈ নিদিয়ে। যদি কাৰোবাক ভাল পাইছা, ভাল পোৱা এনেকৈ দিয়া যাতে তেওঁ তোমাক প্ৰবঞ্চনা কৰিবলৈও 100 বাৰ ভাবিব লগা হয়। যিমানে জিঅ' নাথাকক কিয়, এয়াৰচেলৰ সেই 9 টকাৰ SMS পেকেৰে আৰম্ভ হোৱা প্ৰেমৰ অনুভূতিবিলাকেই বেলেগ আছিল। সুন্দৰ মানুহ বিচাৰি তুমি তোমাৰ সুন্দৰ জীৱন নষ্ট নকৰিবা। কাৰণ এই পৃথিৱীত সুন্দৰ মানুহৰ অভাৱ নাই, কিন্তু সুন্দৰ মনৰ মানুহৰ বহুত অভাৱ। কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আপোনাৰ সময় আৰু গুৰুত্ব। মই অকলশৰীয়া কিয় হ'ম? 10 মাহ 10 দিন গৰ্ভধাৰণ কৰি মোক জন্ম দিয়া মা এতিয়াও মোৰ কাষত আছে। এনেকুৱা এজন মানুহৰ লগত আছো, যিজনে মোক বুজিও নুবুজা ভাও ধৰি মোক অৱহেলা কৰে। আৰু মোৰ ভুল এইটোৱে যে মই তেওঁ কৰা অৱহেলা পৰিৱৰ্তে ভালপোৱা দিবলৈ চেষ্টা কৰি আছো। তোমাৰ কেমেৰাত ৰীল নাছিল আৰু মই হাঁহিয়েই থাকিলোঁ। কোনো কাৰো আপোন নহয়। দুদিনৰ চিনাকি, দুদিনৰ পৰিচয়, কিছু ভাল লগা সময় আৰু সামান্য অভিনয়। মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি। এই দুনিয়াত পুনৰ জন্ম লোৱাৰ মোৰ কোনো আশা নাই। পৃথিৱীত সকলো বস্তুৱেই মূল্যৱান, মাত্ৰ সেয়া হেৰাই যোৱাৰ পিছত আৰু বিচাৰি পোৱাৰ আগত। কাৰোবাক ইমানো অৱহেলা নকৰিবা যে কান্দি কান্দি সি তোমাক হাতযোৰ কৰিবলৈ বাধ্য হৈ পৰে। কাৰোবাক ভালপোৱা দিলে সীমাহীনভাৱে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়। সেইজনী ছোৱালী বহুত ভাগ্যৱান যাৰ জীৱন সংগী মানুহজনৰ টকা কম থাকিলেও চৰিত্ৰটো খাটি। বাধা, ঘাত, প্ৰতিঘাত জীৱিত মানুহৰ জীৱন যাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাততো মানুহে ৰাস্তা এনেয়ে এৰি দিয়ে। নাৰীক সন্মান কৰাটো নাৰীৰ প্ৰতি থকা দুৰ্বলতা নহয়, এয়া হৈছে এগৰাকী নাৰীৰ প্ৰতি থকা মমতাহে। তুমি পাহৰি গ'লেও মই স্মৃতি হৈ তোমাক আমনি কৰিম। তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম। দুখীয়া বুলি কাকো নাহাঁহিবা, কাৰণ জন্ম হৈ কোনো ধনী হৈ নাহে, আৰু দুখীয়া পৰাহে জীৱন সংগ্ৰামৰ প্ৰথম শিক্ষা পোৱা যায়। দৰজা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ, যি নিজৰ বুলি ভাবিব তেওঁ হালি ঘৰ সোমাব। মানুহবোৰে ছ'চিয়েল মিডিয়াত মাকৰ প্ৰতি যিমান মৰম দেখুৱায়, বাস্তৱত যদি তাৰে আধাও মৰম কৰিলেহেঁতেন তেনেহ'লে বৃদ্ধাশ্ৰম নাথাকিলেহেঁতেন। জীৱন এক নিৰন্তৰভাৱে চলি থকা প্ৰক্ৰিয়া, যি কোনোবা দিনা নিশ্চিতভাৱে সামৰণি পৰিব। মানুহৰ জীৱনটো হৈছে নিজকে আৰাধনা কৰা, নিজকে সৃষ্টি কৰা। শব্দ আৰু ব্যক্তি সদায় একেই থাকে, মাথো সলনি হয় ইয়াৰ অৰ্থ। যি মোক প্ৰকৃতাৰ্থত ভাল পায়
তেওঁৰ বাবে মই সদায় ভাল, আৰু যি ভাল পোৱাৰ নাটক কৰে তেওঁৰ বাবে মই সদায় ভুল। বহুত বেছি দুখ হ'লে চকুৰে দুটোপাল চকুপানী উলিয়াবা, তথাপি স্বাৰ্থপৰ মানুহৰ আগত মনৰ দুখৰ কথা নক'বা। জীৱনটো পাৰ কৰা কেতিয়া সহজ নহয়। ইয়াক সহজ কৰি ল'বলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি। এটা সম্পৰ্ক গঢ়িবলৈ বহুত সময় প্ৰয়োজন হয়, কিন্তু সেই সম্পৰ্ক শেষ হ'বলৈ সময়ৰ প্ৰয়োজন নাই, মুহূৰ্ততে শেষ হৈ যায়। দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়া বজাৰত।